ৰচোন ঐ এফালে ঐ ঐ কোন যাওঁ শুইলে ছিগিলে কামুৰিছে লৰিলে বিষাইছে কাটিলি কেলাটো হৈছে কি বুজাই কওঁ নোলাই নোলাই কি নোলাই ওলোৱা নাই মোৰ কি নোলাই তোৰ নোলাই নোলাই ফুটাই কওঁ পাচাব নোলাই অহ পাচাব নোলাই ওচৰলৈ যাওঁ অঁ যা 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 ঐ হাতটো ক'ত গৈ আছো এই খাব ক'ত চাই আছো নহয় বে মোৰ কেলা প্ৰব্লেম এটা আছে নহয় ইয়াৰ নিচিনা প্ৰব্লেম এটা আছে ৰাতি পাচাব পোৱেও ঐ মালটো কেনে কমাই খাম হেই মালৰ কথা নহয় অ' মোৰ হালধীয়া হয় তোৰ হালধীয়া হয় কালাৰটো কালাৰটো তই কিহৰ পোহৰত মুত বাৰু মই ৰাতিটো জোনৰ পোহৰত আৰু ঘৰৰ ভিতৰত যদি থাকোঁ তেতিয়া লাইটৰ পোহৰত মই আকৌ সেই আন্ধাৰতে মুতো লেওটো মনে মনে থাক ৰ তইতো ভিতৰত নুমুত বাহিৰত মানে কোনটো বাল্বৰ পোহৰত মুত বাল্ব হা মই এনেইতো ধৰ নৰ্মেল লাইটতে মুতো এই হালধীয়াটো যে সেইটোতে মুতো লাইটত নুমুতো মই ধৰ ঐ কুকুৰ ৰজা তই হালধীয়া পোহৰত মুত কাৰণে হালধীয়া মুত তই যদি CFLত মুত নহয় CFL বাল্বৰ পোহৰত মুত নহয় তেতিয়া বগা ওলাব ওলোৱা মই মৰি যাম তই মোক বচাই দিলি ঐ তোৰ হেৰিও প্ৰব্লেম হে তই মৰি নাযাবি হে তেৰিকা মোৰ মুতত প্ৰব্লেম নাই বাল্বৰ প্ৰব্লেম হে সেইটো বাল্বৰ প্ৰব্লেম তাক বুজাই দে ঐ ল'ৰা সেইটো মুতৰ প্ৰব্লেম নহয় বাল্বৰ প্ৰব্লেম ঐ ছাৰ What is this? This is Hey, Sir. চাৰি খিটা গোটেইকেইটা কেনি যাওঁ নহয় মানে ছাৰ 4টা বাজি গ'লতো ওলাই দিছোঁ 4টা বজাৰ পৰা তহঁতৰ কি আছিলে 4টা বজাৰ পৰা তহঁতৰ ক্লাছ আছিলে মই ক্লাছ কৰিবলৈ আহিছোঁ বল নহয় ছাৰ 4টা বাজি গ'ল নহয় এতিয়া আমি ক্লাছ নকৰাওঁ খেলিবলৈ যাওঁ আমি পঢ়ুৱাম এতিয়া আমি লোকক পঢ়ুৱাওঁ এতিয়া আমি পঢ়াওঁ যাওঁ মানে তহঁতে কি বুজাইছ মানে তহঁতে সকলো পাৰিবি কমপ্লিট কৰি পৰহিছে তহঁত গোটেইকেইটা এটা কাণতলীয়া খাইছিলি মনত আছে নাই হৈ যায় আৰু কেতিয়াবা এতিয়াতো পাওঁ বুলি ক'লি সেইদিনাটো ট্ৰেঞ্চলেশ্যন কেইটামান দিছিলোঁ নোৱাৰিলি এতিয়া সোধক গোটেইকেইটাই পাৰিব ছাৰ মানে এতিয়া কিবা ট্ৰেঞ্চলেশ্যন দিলে তহঁতে পাৰিবি কিয় নোৱাৰিম ছাৰ কৈ দিয়া তহঁত দুটাই পাৰিম ছাৰ পাৰিম ঠিক আছে তেতিয়াহ'লে কচোন মোক যদি কামটো হয় শুনি যাবি দে তহঁতে হয় ছাৰ যদি কামটো হয় তেন্তে সেই কামটো হৈয়ে থাকিব ছাৰ ৰৈ দিয়ক কিমান বাৰ হ'ব ধৰি লওঁ 5 বাৰ যদি কামটো হয় তেতিয়াহ'লে কামটো হৈয়ে থাকিব ছাৰ মানে কামটো মানে ছাৰ 5 বাৰ হৈ থাকিব ন 5 বাৰ নালাগে 10 বাৰ হ'লেওতো কথা নুবুজো মামা মনত থাক তই ক মানে ছাৰ কামটো হয় কামটোতো হৈয়ে থাকিব ছাৰ ই মানে হেৰি হ'ল কি হ'ল পাৰিছিলে আগতে পাৰিছিলোঁ
এতিয়া মানে হেৰি হ'ল ইয়াৰ মাকৰ গাটো বৰ ভাল নহয় গাটো বৰ বেয়া আৰু গাটো সেইকাৰণে কামটো নহ'ব মানে কামটো পাহৰিহে গৈছোঁ অঁ বাৰু তোক পাছত এটা বেলেগ সুধিম তই ক মই যদি কামটো হেৰি ছাৰ বেলেগ এটা কাম কৰোঁ নেকি ই মানে অকণমান খেলি মেলি হ'ব ইয়াত কিয় নোৱাৰিব ই না ই পাৰে আজি আগবেলালৈকে পাৰি আছিল ছাৰ আগবেলা কোনে সুধিছিলে মইতো সোধা নাই নহয় ই মনতে ভাবিছিলে আৰু তাৰমানে এতিয়া মানে তহঁত কোনো এটাই নোৱাৰ নহয় ছাৰ আমি তিনিটাহে নোৱাৰো ইটো পাৰে ছাৰ ই পাৰে পাৰিম বাৰু সেইটো বেলেগ কথা মই পাৰিম পাৰিবি তই ঠিক আছে ক আমাক কৈ দিয়া তাৰ কুৱেশ্যনটো আকৌ এবাৰ ৰিপিট কৰক যদি কামটো হয় তেন্তে সেই কামটো হৈয়ে থাকিব ছাৰ আকৌ অলপ ৰৈ দিয়ক হ'ব কোৱা আমাক কোৱা কৈ দিওঁ ন কোৱা ছাৰ ইফ দ্য ৱৰ্ক ইজ ডান ৱেল ডান কৈ দিয়া কৈ যা ইফ দ্য ৱৰ্ক ইজ ডান অকমান ৰ থেংক ইউ পাছৰ অংক পাছত ক ইফ দ্য ৱৰ্ক ইজ ডান বালটো পাছকত কোৱা না ক'ব নহয় কি ক if the work is done then the work is done কি হ'ল ছাৰ ৰৈ দিয়া কি পৰিলি তহঁতে কেঞ্চেলেশ্যনটো ছাৰ ইফালে আকৌ বৰ পাৰ 4টা বজাৰ পাছত পাৰো আমি আকৌ যিবোৰ পাৰো ছাৰ আপুনি নোৱাৰে কি মই নোৱাৰো মই নোৱাৰো সোধো ছাৰ আজিকালি ল'ৰা ছোৱালী কেনেকে হয় হেৰি মানে কি এইটো কি তোৰ মানে মানে কি ক'ব লাগে মানে মই মানে নহয় মানে ছাৰ বুজা নাই মানে এই যে আমাৰ ল'ৰা ছোৱালী মানুহবোৰ জন্ম হয় সেইবোৰ কেনেকে হয় মানে হেৰি মানে এইটো কথাটো সৰুতে পাইছিলি তহঁতে মাহঁতে কৈছিলে তহঁতক মানে কৈছিলেতো মাহঁতে শিকোৱা নাছিলে কোনটো মানে স্বৰ্গ নহয় আকাশৰ পৰা পৰী এজনীয়ে পৰী শুনিছ নহয় পৰী এজনীয়ে মানে তোৰ পেটত কেঁচুৱাটো আহি দি থৈ যায় মানে সেই হ'বলগীয়া সন্তানটো সেইটোৱে কথা মানে এইবোৰ কিছুমান প্ৰকৃতিৰ নিয়ম আছে কিছুমান তহঁতে পিছত গম পাবি মানে বাজে কথা আমি জনাটো তই কৈ দে চাহ আজিকালি ইটো চিষ্টেম উঠি গ'লে